the night's the darkest before the dawn. Live your life, live your dream. It's the sound of soul in me, in me. Live your life, live your dream. ওয়েলকাম ব্যাক টু আওয়ার ইউটিউব চ্যানেল আব্দুল ফারুক রঙিয়া। তো গাইজ মানে এতিয়া মানে এনেকুৱা আছে প্ৰায় 4 মাহৰ মূৰত কেমেৰা হাতত লৈছোঁ। তো মানে অলপ মানে সেনেকুৱা আৰু ভয় ভয়ো লাগি আছে। তো মানে বেছিকৈ কৰি থাকিলেও কৰিব ইচ্ছা যাই থাকে, আৰু যদি মানে ধৰি লওক 2 মাহ 3 মাহ 4 মাহকৈ যদি গেপ দিয়া যায়, তো মানে সেই গেপতে মানে কৰিব কাৰণে ইচ্ছা নাযায় এনেকুৱা বস্তু এটা। তো ময়ো টাইম নাপাওঁ, মানে কামত বিজি থকা যায়। তো আৰু ভাল ভাল কণ্টেণ্টো বনায় বিশেষকৈ, এইটো এটা মেইন কথা। তো আৰু এনেকুৱা হৈছে আমাৰ ফাৰুকেও থাকে বেলেগত, মই থাকোঁ উঠি বেলেগত। এতিয়া আগতে দুৱাকালে ঘৰত আছিলোঁ, সেইকাৰণে দুৱা ক'ৰবাত ধৰিলেও কিবা নহয় আল্টু ফাল্টু মানে ভিডিঅ' হ'লেও বনাই দিব পাৰিছিলোঁ। তো এতিয়া মানে এনেকুৱা হৈছে, এতিয়া সি থাকে বেলেগত, মই থাকোঁ বেলেগত। তো সেইকাৰণে মানে আৰু বস্তুটো নিমিলে। তো আজি হ'ল আৰু কিমান তাৰিখ? আজি হ'ল 29। তো মই আজি ঘৰত যাই আছোঁ 29 তাৰিখে ঘৰত যাই আছোঁ। ভিডিঅ' কোনদিনে আহে সেইটো এটা ঠিক নাই, হয়তো 30 তাৰিখে আহিব পাৰে, 30 তাৰিখে নাহে থাকে, মানে যোনদিনা কি নহওক। তো আৰু আপোনালোকেও জানে, কিছুমানে বহুতেই জানে আৰু বহুতে নাজানে যে আমাৰ পেট ভাই, মোৰ লগত এটা ছোটা চা বাচ্চা চা নন্না চা মুন্না চা বাচ্চা এটা থাকে, পেট ভাই, আমি তাৰ নাম দিছোঁ পেট ভাই। তো আমাৰ পেট ভাইৰো মানে বাৰ্থডে আহি আছে, বাৰ্থডে হ'ল তাৰ 31 ডিচেম্বৰ। তো যদি কিবা পাৰোঁ তো সিদিনা চেলিব্ৰেট কৰিম, আৰু যদি নল্লোঁ তেনেহ'লে নল্লোঁ, আৰু নল্লোঁ পাৰিলোঁ, যদি পাৰিলোঁ ভ্লগ আহিল, যদি নল্লোঁ ভ্লগ নাহিল, এনেকুৱা কথা। তো আজি মই ঘৰত যাই আছোঁ, যদি ঘৰত যাই কাৰণে আৰু বাকীখিনি আপোনালোকক দেখি আছোঁ ক'ত কি হয় ক'ত কি নহয়। এতিয়া বৰ্তমান মই ডিউটিতে আছোঁ, আৰু আমাৰ ভাই আছে। ভাই নামটো কৈ দিয়ে একবাৰ। টনি ময়ং। ঘৰটো কৈছিল জোনাই ন? জোনাই। তো ভাইও আছে আমাৰ। এতিয়া বৰ্তমান মই ডিউটিতে আছোঁ, ডিউটিৰ পৰা অলপমান দেৰিকৈ যাম আৰু। তো মই ঠিক 9:30 বা ইয়াৰ পৰা ডিউটিৰ পৰা ওলাই যাম, যাই কিনে আৰু ঘৰত যাম। তো আৰু মানে এই মাহটোত হয়তো 2-3টামান ভ্লগ আহিব, তো ধামাকাদাৰ ভ্লগ আহিব, আপোনালোকে চাই থাকিব। 30 তাৰিখে হয়তো 30 তাৰিখে এটা মানে ট্ৰিপৰ প্লেন হৈ আছে, হয়তো সেইটো যাব পাৰোঁ নাযাব পাৰোঁ। আৰু 2 তাৰিখে আমাৰ আৰু এটা ট্ৰিপ আছে, হয়তো বহুতেই জানে বহুতেই নাজানে। ক'ত যাম, কি কথা কি বতৰা আপোনালোকক দেখাম, যিখিনি পাৰোঁ সেইখিনি ভালকৈ ধুনীয়াকৈ দেখাম। তো যোৱাবাৰো আমি গৈছিলোঁ আমি শিৱসাগৰ, তো তাতেও দেখিছোঁ, আৰু এইবাৰো যাম আমি। এইবাৰ ক'ত যাম আমি মানে নকওঁ, এতিয়া নকওঁ, আপোনাৰ যিদিনাখনে যাম সিদিনাখনে আপোনালোকে গম পাব ক'ত যাম, কি কথা কি বতৰা। ঠিক আছে গাইজ, এতিয়া আৰু বাই বাই, অলপ পিছত লগ পাই আছোঁ নতুনকৈ। তো গাইজ এতিয়া মই আহি মানে হেৰিফালে আমি য'ত থাকোঁ হোটেলখনৰ ওপৰৰ চাটত আহি গ'লোঁ। তো মোৰ ডিউটি শেষ হ'ল, এতিয়া মই ওলাই আহিছোঁ। মানে বেছি চাই দিছোঁ আগৰ পৰা, এই আগত মৰি থকা ভিডিঅ'ত থাকি খেলা চাই দিয়ক। তো কি এটা ধুনীয়া পৰিৱেশ, ভাল লাগে ওপৰত থাকি কেনে। আৰু এইখন হ'ল মানে এয়াৰ হোষ্টেছৰ ইনষ্টিটিউট, এইখন হ'ল ফ্ৰেংকফিন ইনষ্টিটিউট। এই দূৰখন আৰু ভাল লাগে, কি চকৰি আছে গাইজ, তাতে ধুনীয়া চকৰি। তো গাইজ আপোনালোকে ভাবছি চাগে যে এই মাত্ৰ তাতে আছিল আৰু এই মাত্ৰ এটা আহি গ'ল বেলেগ জেগাত, মানে হয় দে গাইজ, সৰাই পালোঁ মানে বহুত টাইম লাগছি। এই মাত্ৰ জাষ্ট আহি পালোঁ। তো আব্দুল ফাৰুক নাই বোলে, আহিকে তাক গেৰিছোঁ, ফোন মাৰিছোঁ তাক, সি কৈছে মই ৰঙিয়াত, বোলে দেই কিবা এটা হ'ব। কাপোৰ চাপোৰ শুকোৱাই নাই, কাপোৰ চাপোৰ শুকাই লৈ ধুনীয়াকৈ গা চা ধুই ভাত খালি অলপমান টাইম ৰেষ্ট লওঁতে গাইছ, বহুত কষ্ট গাইছ। ঘৰৰ পৰা আহিও মানে এনেকুৱা শান্তি নাই। তো কালি পিকনিক আছে, পিকনিক হ'লি মানে এতিয়া এনেকৈ এতিয়া এই পিকনিকৰ পৰা বাঁহ কাটি আছোঁ। তাত অলপ আগতে বজাৰ কৰি লৈ আহিলোঁ গাইছ। কোনডাল এই সৰু চাই কাঠ, সৰু চাই এইফালে এডাল কাঠ দে কাঠ কোনডাল হৈ যাব দে, 2ডাল হ'লেই যাব। ই আমাৰ এই পেটলোটোৰ বেছি হাল্লা, এই কেপ্টেইন পেটলো
গাইছ মানে শান্তি নোহোৱা হৈছে। আৰু আপোনালোকৰ মনত আছে এই খালটোতে আমি মাছ মাৰিছিলোঁ 95 কেজি 95 কেজি গাইছ মাছ মাৰিছিলোঁ এই খালটোতে। আপোনালোকে গম পাইছেনে? তো গাইছ যাৰ মনত আছে তো একবাৰ কমেণ্ট কৰি কিনে জনাব। আৰু এই তাক মাছে কে বাপ বাপ কাটাৰ মোচান দে ভালকৈ কাট আৰু গাইছ কালি যাম আমি এটা নতুন প্লেচ, এটা নতুন জেগা। তো নামটো নকওঁ এতিয়া, কৈ দিম। আৰু এইটোটা সাৰতে পুৰা মাছ মাৰিছিলোঁ। এতিয়া সেই পানী কমি গৈছে। বহুত দিনৰ মূৰত ঘৰত আছোঁ, ভাল লাগছি আহি কেনে। এই ভালকৈ এই গধূলি টাইম গাইছ মুগৰীবোৰ আজান দিছি তো এতিয়া বজাৰ চজাৰ কৰি আহি কেনে এতিয়াকলেন গা ধোৱাই নাই। আপোনালোকে বিশ্বাস কৰিবনে গাইছ? আহি কেনে কি ভাতকেইটা খাইছোঁ, বজাৰ শান্তি কৰিব গ'লোঁ, বজাৰ চজাৰ কৰি লৈ আহি কেনে এতিয়া আৰু বাঁহ কাটিব লগা আছে। আব্দুল ফাৰুকো গৈছিল, আব্দুল ফাৰুকলৈ এটা ভিডিঅ' কৰা নহ'লে মই দেখুৱাই দিম। দে ভালকৈ কাট ধুনীয়াকৈ 2 দল হ'লেই যাব দে। গাইছ মানে আমাৰ পিকনিকত 2টা প্লেন হৈ আছে। এটা হ'ল 30 তাৰিখ আৰু এটা হ'ল 2 তাৰিখ। তো মই দুটাই মেনশ্যন নকৰোঁ। মানে 30 তাৰিখটো ক'ত যাম বহুতে নাজানে, আৰু 2 তাৰিখটো ক'ত যাম বহুতে জানে আৰু বহুতে নাজানে। 2 তাৰিখটো আমাৰ মেইন পিকনিক হ'ব, সেইটোতো আমাৰ গাঁৱৰ চলি যাব পাৰে। যেনেকৈ শিৱসাগৰত গৈছিলোঁ তো এইবাৰো সেনেকুৱাকৈ হ'ব। ভাল ঠাই এটাত যাম, বহুত ফেমাছ জেগা, বহুত ধুনীয়া জেগা। আপোনালোকে ভিডিঅ'বিলাক চাব, ধুনীয়াকৈ গম পাব কিমান ভাল জেগা। আৰু যদি আপোনালোকে যাব খোজে যাব পাৰে, আমাৰ লগত নহয় কিন্তু। আমাৰ চলি ভৰ্তি, চলি ফুল, চব ক্লিয়াৰ। তো আৰু ভিডিঅ'টো দিয়াকলে কিন্তু আপোনালোকে আমি আহি পাম, যেতিয়া ভিডিঅ' আপলোড হ'ব আমি আহি পাম চাগে তেনেকুৱা। তো ক'লোঁ মই কথাখিনি কৈ দিলোঁ। তো আব্দুল ফাৰুকো নাই, তাক মাতিলোঁ। তো মানে এইটো এটা ভ্লগতে মানে পিকনিক যাওঁতো দেখুৱাই নেদাওঁ, পিকনিক যাওঁতো এক্সট্ৰাকৈ হ'ব এটা। তো 29 তাৰিখে আব্দুল ফাৰুকো বোলে ক'ৰবাত বেলেগত যাব, তো ময়ো বেলেগত যাম। তো 2 তাৰিখ সিও তাকো কৈছোঁ মই যে তই অলপমান ক্লিপ ল'বি, মই অলপমান ক্লিপ ল'ম। তো সেই ক্লিপগিলাখান মানে লগাই দিম আৰু। তো সিও ল'ব, ময়ো ল'ম। তাৰ কাৰণেও সি মানে এটা এডিটে আৰু 2টা ক্লিপ এটা মানে ভিডিঅ'তে লগাই দিম।